হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। দেখিছে নহয় অৱস্থা কি হৈছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। এইজনী পেহীহঁতৰ মাইনা উজনি অসমৰ হয়, এইবাৰ তাইৰ হোলী ইয়াতে। এয়া বৌহঁতৰ লগতে বাচ্চা কেইটাৰ লগতো আমি অলপ হোলী খেলিলোঁ। অলপ সময় পিছত আমি তাৰ পৰা গুচি আহিলোঁ। ইহঁতক দেখিছেনে? এই অকণমানি হাতখনেৰে কিমান যে ৰং লগাইছে, এইফালে আকৌ আক্ৰমণ কৰি দিছে হোলী লগাই লগাই। কিমান যে মনত ফূৰ্তি পাইছে। আমিবোৰেও বাৰু কমকৈ ৰং লগোৱা নাই নহয়, সকলোৱে ফাকুৱাৰ ৰঙত ৰাঙলী হৈছোঁ। ইয়াৰ পিছত আমি আহিলোঁ পথাৰলৈ। আজি আমাৰ আলু উঠোৱা কামৰ লগতে হোলী বুলি এটা খানাৰ আয়োজন কৰা হৈছে। এয়া আলু উঠোৱাৰ লগতে হোলী খেলা। এইফালে খুৰা পেহী বা সকলোৱে খানা বনোৱাত ব্যস্ত আৰু আমি বাকীবোৰে আলু উঠাই আছোঁ। এয়া আলুবোৰ উঠাই আনি এঠাইত দম কৰি থৈছোঁ। এইফালে দেখিছেনে বাবুই মাটিত বাগৰি বাগৰি বাদামী আলু উঠাইছে। তাৰ বোলে ভাগৰে লগা নাই। কিমান যে ফূৰ্তি পাইছে এনেকৈ পথাৰত আহিব পায়। ইয়াৰ পিছত আমাৰ খানা ৰেডি হৈ গ'ল। এতিয়া আৰু খোৱাৰহে কথা। এয়া আমাৰ বাচ্চা পাৰ্টিৰ আগত। ইয়াৰ পিছত আমি সকলোৱে একেলগে এসাঁজ খাই ল'লোঁ। পথাৰত মুখ হাত ধুই ভাত খাইছিলোঁ। এতিয়া ঘৰলৈ আহিলোঁ যিহেতু গাটো ধুয়ে লওঁ। ফাকুৱাৰ আবিৰ ৰঙেৰে সকলোৰে মনবোৰ ৰঙীন হৈ উপচি পৰক। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।